পোনপ্ৰথমে কাতি বিহুৰ শুভেচ্ছা জনাই আজি ভিডিঅ'টি আৰম্ভ কৰিছোঁ। ৰাতিপুৱাই বোলো আমি এটা কামকে কৰোঁ আজি। এয়া আহিল বৃষ্টি, বোলে জেতুকাকে লগাওঁ, কিন্তু জেতুকাডাল চাওকচোন, এইডাল ডাঙৰ হৈছিলে কাটি দিয়া হ'ল ঘৰটো বনোৱাৰ কাৰণে। এইডালকে দেখি তাই হাঁহিছে। এতিয়া ইয়াৰ পৰানো কেইটা পাত ওলাব তাকে আমি ভাবি চিন্তি লৈ ৰখি আছোঁ। ইমানখিনি জেতুকা এতিয়া আমাৰ মজা ওলাইছে। তাৰপিছত আহিল ৰবাব টেঙাৰ পাত। এয়া ৰবাব টেঙা খাবলৈ কাৰণে আমি কলপাত কাটিলোঁ। এয়া ৰবাব টেঙা কেইটা চাওকচোন, কিমান ধুনীয়াকৈ আজিকালি যে ৰীল বনায় তাৰে সেয়া প্ৰস্তুতি কৰি ল'লোঁ। ইফালে আকৌ আমাৰ সকলো খোৱা মানুহবোৰ আহিলে আমি বাৰীৰ চুকতে বহিলোঁ। এইয়া মোবাইলটো লুকুৱাই থৈ দিলে বৃষ্টি মোবাইলটো লুকুৱাৰ কাৰণে কিমান খং বৃষ্টি চাওকচোন, দিগলোঁ আৰু ভিনিহিয়েকে লুকুৱাই থৈ দিলে। এয়া আমি ৰবাব টেঙা কাটাত ব্যস্ত হৈ গ'লোঁ। আৰু কিমান মানুহ হয় আপুনি চাব পাৰিব, অকণ লাহে লাহে ৰ'ব। এইয়া হেল্ল' গাইছ, এতিয়া আমাৰ কিবা হৈ গ'ল, কি হৈ গ'ল, কাটা হৈ গ'ল। মুখখন দেখিছেনে তোমাৰ? তোমাকো দেখাই দিওঁ কৈছা। ৰবাব টেঙা নোখোৱাকৈ বাৰু কাতি মাহটোত কেনেকৈ থাকোঁ আপোনালোকে খাইছেনে জনাব দেই। একদম জলকীয়া ঘঁহাৰি লৈছোঁ, ঘঁহাৰি একদম খোৱাত লাগি গ'লোঁ আমি। আপোনালোকৰ ফালে টেঙা খাইছেনে নাই জনাব।